ছাৰ কওকচোন বহুত বিষাইছে ছাৰ মই থাকিব পৰা নাই ছাৰ ছাৰ আৰে মৰি থাকিম এতিয়া ছাৰ চাওঁ চাওঁ ক'ত বিষাইছে পেটটো চাওঁ পেট বিষোৱা নাই নখটোহে বিষাই আছে ছাৰ মই ভাল হ'ম নে বাৰু আপুনি মানে এতিয়া বেয়া নহয় মানে মই ভাত খালে পেটলৈ নাযায় ক'লৈ যায় নহয় মানে ছাৰ মোৰ মানে ভোক লাগে খাবলৈ মন নাযায় পেটটো কিবা খোজ মাৰি ধৰাৰ নিচিনা লাগে এনেকুৱা লাগে যেন কোনোবাই কলিং বেল বজাই আছে এচিডিটিৰ অলপ প্ৰব্লেম আছে মই চিৰাপ দুটা লিখি দিছোঁ আৰু ইনজেকশ্যন এটা এতিয়া ল'ব লাগিব ইনজেকশ্যন ল'বলৈ মানে ছাৰ মোৰ অলপ ভয় লাগে মানে সেই আমাৰ গৰুজনীক বেজী এটা দেখিছোঁ নহয় একেবাৰে ইমান দীঘল বেজী এটা ডিঙিটোতে সোমোৱাই দিয়ে মই এনে গৰু ডাক্তৰ নহয় খাবলৈ বুলিও হাতটো কচাওক কি হ'ল বিষাইছে আৰে চিৰিঞ্জৰ পেকেটটো ফলাই নাই মই অঁ হয় নি অঁ দিয়ক তেনেহ'লে কওকচোন মোৰ কৰোণা হৈছে কি আপুনি আহিলে কেনেকৈ ইয়ালৈ মানে টেষ্ট ক'ত কৰাইছিলে কালি ৰাতি 2টা হাঁচি মাৰিছোঁ পিছৰ হাঁচিটো মাৰোঁতেতো মোৰ এফালেদি বৈ গৈছে 2টা হাঁচি মাৰোঁতে আপুনি কৰোণা হৈছে বুলি কৈ দিলে 5-6টা হাঁচি মাৰিলে দেখোন আপুনি মৰিলোঁ বুলিয়ে ডিক্লেয়াৰ কৰি দিব এক্সপিৰিয়েঞ্চ আছে ন একো নাই হোৱা ৰ'ব দৰৱ দুটা লিখি দিছোঁ ভাল হৈ যাব এই লগত ভাল চাই টনিক এটা দি দিবচোন তেনেকৈ চাব নালাগে দিয়ক এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ মানুহে সময়ে সময়ে টনিক চনিকবিলাক খাই থাকিব লাগে আপুনিও খাব নহ'লে মৰি থাকিব কেইদিনমানৰ পিছত এক্সপিৰিয়েঞ্চ আছে না আহক আপুনি বহিব আহক ইয়াত মই যাওঁ আহক আপুনি বহিব আহক নালাগে দিয়ক আপুনিয়ে বহক মই এনে কৈছোঁহে কথাটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনাক 15 ডেজৰ এটা কোৰ্চ দিছোঁ আপুনি 15 ডেজ কণ্টিনিউ কৰক ঠিক আছে ছাৰ তাৰপাছত এবাৰ চেকআপত আহি যাব ঠিক আছে ছাৰ ছাৰ আপোনাৰ অৰিহণাটো মানে ফিজটো ছাৰ 350 অঁ লুটিম বুলি আহিছে ছাৰ কিবা এটা চাই দিব নোৱাৰিনে মইতো চবৰ পৰা সিমানেই লওঁ অঁ নহয় মানে ছাৰ মই আপোনাৰ তালৈ সদায় আহোঁ ন সদায় মানে মাজে মাজে আহোঁ আৰু ঠিক আছে বাৰু দিয়ক আপুনি 300 দিব 150 মান টকা ল'ব নোৱাৰেনে মানে ছাৰ মই 2জন ডাক্তৰ এৰি আপোনাৰ তালৈ আহিছোঁ আকৌ তাতকৈ কমাবলৈ মানে অলপ প্ৰব্লেম হৈ যায় অঁ তাকে মই আকৌ আমাৰ ভতিজা ছোৱালীজনীক কৈছোঁ তাইও এবাৰ মেডিকেলত এডমিশ্যন লৈছে নহয় বোলো এডমিশ্যন লৈছে ভাল কৰিছ কিন্তু এই দুখীয়া মানুহবিলাকৰ পৰা পইচা বেছিকৈ নল'বি খাও খাবি বসন্ত হ'ব পেট বিষ হ'ব কলেৰা হাইজা হ'ব জণ্ডিছ হ'ব টাইফয়েড হ'ব পেটত পাথৰ হ'ব কিডনীত প্লাষ্টিক হ'ব নাকত শেঙুন হ'ব শেঙুন বাৰু এনেও হয় আপুনি বিচাৰিছে যেতিয়া মই আপোনাক দি দিছোঁ বাৰু হ'ব দিয়ক আপুনি ফিজটো দিব নালাগে আজি মই এনেই চাই দিছোঁ আৰু নিজৰ বুলি মানে আপুনি আজি অফাৰেই দিছে ন মই আমাৰ এখেতকো লৈ আহোঁগৈ ৰ'ব আহিছোঁগৈ এইটো আপুনি ডেইলি 2বাৰ কৰি খাব ঠিক আছে এসপ্তাহৰ পাছত এবাৰ চেকআপত আহি যাব ছাৰ এইটো দৰৱটো অলপ সলাই দিয়কচোন কিয় এইটো দৰৱ মানে মই আগতে খাইছোঁ কেহা এই তিনিআলিৰ ওচৰৰ ডক্টৰজন যে তেওঁ দিছিলে মিঠা দৰৱ এটা তেনেকুৱা দৰৱ এটা দিয়কচোন সেইটো মই দুদিনতে শেষ কৰি দিওঁ মানে কওকচোন কি হৈছে ছাৰ মানে তেনেকৈ মোৰ একোৱেই হোৱা নাই মানে ছাৰ মোৰ 2 বছৰ আগতে জ্বৰ হৈছিলে তেতিয়া মানে আপোনাৰ ওচৰলৈকে আহিছিলোঁ আপুনি মোক গা ধুবলৈ মানা কৰিছিলে মানে ছাৰ আজি এফালেদি আহিলোঁ ভাবিলোঁ আপোনাক সুধি যাওঁ গাটো ধুব পাৰোঁনে নোৱাৰোঁ বহুত গৰম পৰিছে ন ছাৰ এইকেইদিন অলপ বাঢ়িছে AC এটা লৈ লওক নহ'লে তাকে ল'ব লাগিব কওকচোন লয় যদি বাজাজৰ ল'ব এইবিলাক আল্টু ফাল্টু নল'ব অঁ ঠিক আছে বাৰু বাকী আপোনাৰ প্ৰব্লেমটো কওকচোন মই মানে বাজাজতে কৰোঁ আপুনি চাই লওক ৰ'ব ৰেড চাৰ্টখন আপোনাৰ ইয়াত ষ্টাৰ্ট 25,000 টকাৰ পৰা হৈছে কিন্তু এজ এ ডাক্তৰ আপুনি 1% ফ্ৰী পাব নহয় মানে আপুনি মোক এটকাও দিব নালাগে মোক কোম্পানীয়ে দিব মানে মই আপোনাৰ প্ৰব্লেম একো কাৰণে নাপায় মই গেৰেণ্টি দিছোঁ যদি AC বেয়া হয় মই আপোনাক পইচা সুতে মূলে ঘূৰাই দি থৈ যাম খালি আপুনি AC এটা লওক আপোনাৰ কিন্তু এই ডিঙিত সাপডাল ভাল লাগে আকৌ একদম খিব লাগে ষ্টেথিস্কোপ অঁ সেইডালে কি হৈছে আপোনাৰ মোৰ মানে ডিঙিটো এইডোখৰ ৰাতি শুওঁতে খুৰখুৰাই থাকে কাহে হৈছে নেকি পলিউশ্যনো বাঢ়িছে ন এইটো খোৱাৰ আগত এবাৰ খাব এইটো কণ্টিনিউ কৰক ঠিক হৈ যাব কিমান এইটোত বেছি নহয় 330 এইটোত 330 টকা অঁ কিয় এইটোতো এলকহল 5%হে আছে এইটো কাহৰ দৰৱহে নালাগে এইটো 150 টকাতে হাফ বটল এটা পাম আহোঁ দিয়ক